ভাবো যে 12,000 বিঘা মাটি যে আজি মানুহৰ মুখে মুখে এইখিনি কথা তল পেলাবলৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজি তেওঁ যথেষ্ট বাধ্যমূলক হৈ কিছুমান কামবোৰ কৰিবলৈ আগবাঢ়ি গৈছে। ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে এই জন্মৰ ভিতৰত তেওঁ বৰদোৱা থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যা সন্মুখত আৰু বৰদোৱা থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এইখিনি আপোনালোকে বুজি পায়। আৰু আনফালে চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ দিন আগতে ভূপেন বৰা ডাঙৰীয়া, বীৰা বৰঠাকুৰ ডাঙৰীয়ানী, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মাজত এটা ছবি লৈ তেওঁ ইমান ক্ষোভিত হৈছে যে নাৰীৰ ওপৰত অপমান কৰা গ'ল। নাৰীসকলৰ আজি তেওঁ নেশ্যনেল কমিশ্যন অফ উমেন যোগেদি ভূপেন বৰাক চামেণ্ট কৰিলে। পুলিচ আৰক্ষী বিষয়াই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ঘৰলৈ গ'ল। মহিলা কংগ্ৰেছ সভানেত্ৰী বীৰা বৰঠাকুৰৰ ওচৰলৈ গ'ল। আৰু এই প্ৰেছ কনফাৰেন্সটো মনত পেলাওক, এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাৰী সন্মানৰ ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াক কিমান গালি পাৰিছে। আৰু যিজনক নাৰী অপমান কৰা দাগ লগাইছিল আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁ এজন হিন্দু নেতা হৈ গ'ল। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো, কাইণ্ডলি হিন্দু নেতাৰ চাৰ্টিফিকেট বিতৰণ কৰা কামটো এৰি দিয়ক। যিজনক আপোনালোকে ক'লে যে নাৰী অপমান কৰিছে, ইমান লজ্জিত হ'ল আপুনি, সেইজনকে আপোনালোকে একদিনৰ পিছত আপোনালোকে স্বাগতম জনাইছে আৰু এখেতক হিন্দু নেতাৰ আখ্যাত দিবলৈ বিচাৰিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী ৰাজনৈতিক হিন্দু, অসমৰ জিন্না। তেওঁ হিন্দু নেতা কোন নহয় এইটোৰ প্ৰমাণ পত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই। মই ভাবো আৰু দুয়োজন নেতাৰ অভিনয়, এজন নাৰী সন্মানৰ প্ৰতি যে অভিনয় কৰি আছিল আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে, দুয়োজনৰ অভিনয় মুকলি হ'ল। মই ভাল পালো যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব, ভালে থাকক। মই ভাবো যে এইবাৰ কংগ্ৰেছ, নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল। আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল। আজি দিলীপ শইকীয়া এখেতক আমি দেখাই নাপাওঁ। তো পুৰণি বিজেপিবোৰ গ'লেই, অৱপদল গ'লেই, এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে, তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে। সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব। এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব। বহুত বিজেপি কৰ্মীখিনি দেখা পাইছে যে আমাৰ কাম নাই নেকি। আৰু বিজেপি নেতাসকলে কৈছে আমাৰ কাম নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সব গোটেইবোৰ কংগ্ৰেছৰ দিনৰ যিসকল বিধায়ক হ'ল, তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা পালে, সেইসকলক লৈ বিজেপি ক'বলৈ বিচাৰিছে। আজি বিজেপি দলৰ ভিতৰত আজি তেওঁলোকে সব বহুত ব্যাপক চৰ্চা। মই কৈছো তেওঁ অসমৰ জিন্না
আৰু হিন্দু নেতাৰ প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই। কিয় নাই? কি তেওঁ নিজে গৰু সিন্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে। গৰু সিন্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে। গৰু সিন্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে। তেওঁ কি হিন্দু নেতা? মইতো চেলেঞ্জ কৰিবলৈ বিচাৰো যে আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক। মই চেলেঞ্জ কৰিছো। যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছো, চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানে নে মই জানো।